বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে। তো এটা বিশেষ ভিডিঅ' হ'বলৈ গৈ আছে। বিশেষ বুলি কিয় কৈছো মানে এটা মানে মেগীৰ খানা আছে, মেগী চেলেঞ্জ হ'বলৈ গৈ আছে। তো আমি পাহাৰৰ ওপৰত যাই আছো বৰ্তমান। তো বনাই চনাই আপোনালোকক গোটেই সম্পূৰ্ণভাৱে বস্তুখিনি দেখুৱাই দিম আৰু চাই থাকিব সম্পূৰ্ণভাৱে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে চাব পাৰে এইগিলা মেগী পুৰা মেগী চেগি লৈ আহিছো আৰু পাহাৰৰ ওপৰত পুৰা এইফালে কেৰাহী চেৰাহী বটল চটল পানী চানী লৈ আহিছো। আৰু এইফালে ষ্টেণ্ড যিহেতুকে বনাই থকা টাইমত মানে মোবাইলটো যিহেতুকে ল'ব নোৱাৰি, সেইকাৰণে ষ্টেণ্ডডাল আনি লৈছো। আৰু গাছ বাজেটটো কম, সেইকাৰণে আমি তাৰমানে 5 টকীয়া মেগী আৰু 10 পেকেট লৈ আহিছো, দুটাই আহিছো। আৰু বঢ়িয়াকৈ বনাই চনে খৰি চৰি অলপ খৰি বিচাৰিব লাগিব, সেইকাৰণে বিচাৰি বঢ়িয়াকৈ বনাই ল'ম আমি। আৰু এইফালে বঢ়িয়াকৈ চৌকা তৌকা পাতাই আছে আমাৰ, মানে বেছি কষ্ট নাই আৰু বঢ়িয়াকৈ চৌকা তৌকা পাতাই আছে, কেৰাহীটো বহাই দিলে হ'ল। তো সম্পূৰ্ণভাৱে ভিডিঅ'টো চাই থাকক আৰু এনজয় লওক। বন্ধুসকল, এইবাৰ বিচাৰিব লাগিব আমি লাকটি খৰি, মানে জুই কৰি ধৰিবলৈ লাকটি খৰি লাগিবতো। তাৰপিছত আমি খৰি চৰি ইয়াতে পৰি আছে, মানে পাহাৰৰ ওপৰত আহিলে আমাৰ এৰিয়া কাষত মানে খৰি তৰিৰ টেনচন নাই। তো বন্ধুসকল, এতিয়া জুইটো ধৰি লোৱাৰ পাছত কেৰাহী চেৰাহী বহাই দি কিনে আমি মেগীটো বহাই দিম। তাৰপিছত আমি খাৱাত ৰেডি হৈ যাম। আৰু মানে বহুত ডাঙৰ এটা আমাৰ ভুল হৈ গ'ল গাইছ। মানে কি ভুলটো হ'ল কি, মানে নিমখটো আনিব পাৰিলো, মানে নিমখটো যি মছলা পাতি নহ'লেও চলিব, কিন্তু নিমখটো নহ'লেই নচলিব। সেইকাৰণে মানে এটা লগৰ ছোৱালীক আমি ফোন কৰি কিনে মাতি দিছো, মানে সিক কৈছো কি মানে তই 5 পেকেট মেগী লৈ আহ আৰু নিমখটো লৈ আহ, লগতে তইও খাবি আমিও খাম, একেলগে বনাই চনাই সি আহি আছে এতিয়া বৰ্তমান। আৰু কেৰাহীটো বঢ়িয়াকৈ বহাই দিলো, কথাহে পাতি আছো, কেৰাহীটো বহাই নাই। সেই কেৰাহীটো নবহাকৈ আৰু মেগী কৰিব আহিব, সেইকাৰণে আৰু কেৰাহীটো বহাই দিলো প্ৰথমতে। তাৰপিছত আমি পানীটো লাগিব, পানীটো খপাটো খুলি দিচোন। পানীটো আমি দি লোৱাৰ পিছত আৰু মেগীটো বহাই দিম। আমাৰ ইয়াত মেগী হ'ল, তাৰপিছত মেগীখিনি বঢ়িয়াকৈ আমি ঢালি দিওঁ। কেৰাহীত পৰি গ'ল বঢ়িয়াকৈ। তাৰপিছত আৰু এই মছলা পাতি দিব লাগিব, এইগিলা মছলা তো গাইছ, এইগিলা মছলাগিলা দিল দিওঁ বঢ়িয়াকৈ। ওলাই যোৱা নাই গাইছ, বঢ়িয়া লাগছে গাইছ। তো মছলা চছলা দিয়া ৰেডি হৈ গ'ল আমাৰ। তাৰপিছত আৰু আমি আপোনালোকক মানে ক'ত খানা খাই আছো ভিউটো বঢ়িয়াকৈ একবাৰ দেখাই দিওঁ, আৰু ক'ক লাগি কিমান দূৰক লাগি দেখা পায়, আৰু ভিউটো আপোনালোকে একবাৰ চাই লওক। তাৰপিছত মেগীটো হৈ থাকিব, আৰু মেগীটো হোৱাৰ পিছত আমি খাম। খোৱাৰ পিছত আমি ভিডিঅ'টো তাতে সমাপ্ত কৰিম। আৰু গাইছ, আজি নিমখ নোহোৱাকৈ খাব লাগিব, কাৰণ মানে গাইছ যিটো চলিক ফোন কৰিছিলো সেইটো চলি মানে ফোনে ৰিচিভ কৰা নাই, সেইকাৰণে মানে নিমখ চিমখ নোহোৱাকৈ খাব লাগিব। আৰু নিমখটো মানে ক'ৰ পৰাই, মানে নিমখ নোহোৱাকৈ মানে নিমখ ঘৰৰ পৰা অনা নাই আমি ইয়াৰ পৰাই ক'ৰ পৰা ল'ম। আৰু নিমখটো ক'ত পৰি আছে জানা গাইছ? পেকেটৰ পৰা বাহিৰত পৰি আছে, আৰু বাহিৰৰ পৰাই মানে যি নিমখ আছে, এইগিলা নিমখ আছে, ইয়াৰ পৰাই দি কিনে আমি বঢ়িয়াকৈ জুতি কৰি খাম। আৰু নিমখটো এতিয়া দি দিয়া, তাৰপৰা নিমখ অলপ মানে ওপৰৰ পৰা এনেকে দি কিনে আমি এনেকে আঞ্জাত দি দিলো, মানে মেগীৰ আঞ্জাত বঢ়িয়াকৈ দি দিলো। মেগীটো বঢ়িয়াকৈ আমাৰ চন্দন ভাইয়ে বনাই আছে, আৰু নিমখ নাই তুমি কৰছো নাই খলা দিলাৰি আছে, ক'ৰবাত জেকানি দিলাৰি আছে। মানে এনেকুৱা অৱস্থা গাইছ, প্ৰথমবাৰ ভিডিঅ' না, সেইকাৰণে মানে এক্সাইটমেণ্ট মানে বাঢ়ি গৈছে, আৰু তাৰমানে গমেই নাপাওঁ কি হৈছে। সেইকাৰণে গাইছ বেয়া নাপাব, আৰু এনেকৈ দিব লাগিল ভিডিঅ'টো। আৰু মেগী চেগী হোৱাৰ পাছত আমাৰ যিটো চলিক মানে ফোন কৰিছিলে সেইটো চলি আহি পেলা বঢ়িয়াকৈ মেগী চেগী এনেকৈ পাতি দি বঢ়িয়াকৈ লগত ধৰিছি, লগত ধৰি কিনে এনেকৈ খাব এতিয়া। এই কেনেকৈ লৈছি নাচাগি, কেনেকৈ খালা 10 পেকেট এইফালে চন্দনে এক বাইট খাই কিনে দেখাই দিব, কেনে বঢ়িয়া। তাৰপিছত আৰু মই খাই লওঁ অলপ। মজা দিছি।
তো গাছ ভিডিঅ'টো আজিলৈকে এইখিনিয়ে আছিল। তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু নতুনকৈ যদি চেনেলটো চাইছে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰি থাকক। বাই বাই।